নমস্কাৰ বন্ধুসকল, PS পোল্ট্ৰি ফাৰ্মিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ব্ৰইলাৰবিলাকৰ 15 দিন হৈছে আৰু এই 15 দিনৰ দিনাখনে আজি 7টাকৈ ব্ৰইলাৰ হিট ষ্টকত মৰিছে। আচলতে মই ভবাই নাছিলোঁ এই সৰু অৱস্থাতে 15 দিন হওঁতেই 7টাকৈ ব্ৰইলাৰ যে হিট ষ্টকত মৰি যাব, মই আচলতে ভবাই নাছিলোঁ। আচলতে হিট ষ্টক প্ৰায় 25 দিনমানৰ পিছৰ পৰাহে বেছিকৈ হোৱা দেখা যায় ব্ৰইলাৰবিলাকৰ, যিহেতু তাহাঁতৰ বডি ৱেইট বাঢ়ি যায় আৰু লগতে সিহঁতৰ চৰ্বিটো বাঢ়ি যায়। সেইকাৰণে সিহঁতৰ কি হয়, প্ৰেছাৰটো বাঢ়ি যায় গৰমত, আৰু সেই প্ৰেছাৰত মানে কি হয়, গৰমটো সহ্য কৰিব নোৱাৰি সিহঁতৰ মৰ্টেলিটি হয়। কিন্তু ইমান সৰুতে 15 দিনৰ দিনাখন বা 14 দিনৰ দিনাখন যে হিট ষ্টক হৈ যাব, মই কিন্তু ভবা নাছিলোঁ। আৰু হিট ষ্টক হ'লে মন কৰিব, হিট ষ্টক হ'লে কিন্তু ডাঙৰ ডাঙৰ পোৱালিকেইটাহে কিন্তু মৰ্টেলিটি হয়, সৰু পোৱালিবিলাক কিন্তু নমৰে, যিহেতু ডাঙৰ পোৱালিবিলাকৰ ৱেইটটো বেছি থাকে আৰু মানে সিহঁতৰ গৰম সহ্য কৰাৰ ক্ষমতাটো কম থাকে, সেয়েহে সিহঁতৰ কি হয়, হিট ষ্টক হৈ যায়। আৰু মই আপোনালোকক দেখা পাইছোঁ 7টা পোৱালি, এটা সৰু আছে, তথাপিতো এইবিলাক চব ইমান ডাঙৰ ডাঙৰ পোৱালি তো এনেকৈ মৰি গৈছে। মোৰ 7টাকৈ পোৱালি হিট ষ্টকত মৰি গৈছে। গতিকে যিহেতু এতিয়া গৰমৰ ছিজন, সাৱধান হ'বৰে হৈ গ'ল। 15 দিন নালাগে, 14-12 দিনৰ পৰা হয়তো হিট ষ্টক হৈ যোৱা চান্স থাকে, যিহেতু অতিপাত গৰম পৰিছে। গতিকে আজি যি হ'ল কাইলৈৰ পৰা মই ইহঁতক হিট ষ্টকৰ পৰা বাচিবৰ কাৰণে ইহঁতক গ্লুক'জৰ পানী নতুবা ORS মই ইহঁতক দিব লাগিব পানীত, আৰু পানীটো যিমান পাৰোঁ সিমান ঘনাই ঘনাই সলাই থাকিব লাগিব। আৰু কি হয়, এই টেমাবিলাকত যদি এনেকৈ পানীটো ভৰাই দিয়া হয় দিনটোৰ কাৰণে বা এবেলাৰ কাৰণে, ইয়াৰ ভিতৰতে পানীটো গৰম হৈ যায়, আৰু পানীটো গৰম হৈ যোৱাৰ লগে লগে কি হয়, সিহঁতি এনেও গৰম, উত্তাপটো গৰম হৈ থাকে, মানে যিটো মানে ক্লাইমেটটো বতৰটো যিটো গৰম হৈ থাকে, আৰু সেই গৰম হোৱাৰ পিছত সেই পানীখিনিও ইয়াৰ মানে পাত্ৰৰ ভিতৰত গৰম হৈ যায়, আৰু সেই গৰম পানী খাই লগে লগে সিহঁতৰ মানে আৰু দুগুণে গৰম উঠে, আৰু সেয়েহে সিহঁতৰ হিট ষ্টকৰ যিটো চান্স সেইটো বেছি হৈ যায়। আচলতে আগতে কোম্পানীৰ ফালৰ পৰা অনা এটা পেকেট আছিলে, কিন্তু সেই পেকেটটো যোৱাবাৰে দিয়া, গতিকে এইবাৰ মই সেইটো নোখোৱাওঁ, যিহেতু বেয়া হৈ গৈছে, ইয়াৰ এক্সপায়াৰী হৈ গৈছে। খুলি দিয়াৰ পিছত কি হয়, সেই যিটো গ্লুক'জ হয়, সেই গ্লুক'জটো কি হয়, গোটা মাৰি যায় বেছি দিন হ'লে, আৰু সেই গোটা মাৰি যোৱাৰ পিছত সেইটো কাম নাইকিয়া হয়। গতিকে কোম্পানীলৈ যাম কাইলৈ, কোম্পানী অফিচলৈ, আৰু কোম্পানী অফিচত যোৱাৰ পিছতহে গম পাম তাত আছেনে নাই। আৰু 1 কেজি পেকেট পাই আপোনালোকে পাৰিলে 3-4টা পেকেট লৈ আহিব, কিয়নো একেবাৰে শেষৰ পৰ্যায়লৈকে লিফটিঙলৈকে এইটো দিয়ে থাকিব লাগিব যদি গৰম পৰে দিনত। আৰু যদি কেনেবাকৈ ঠাণ্ডা পৰে, বৰষুণ দিয়ে, তেন্তে নিদিলেও হ'ব। গতিকে যদি গৰম পৰে দিনত, তেন্তে দি থাকিব লাগিব এইটো। আৰু এইটো দি থাকিলে কি হয়, সিহঁতৰ কি হয়, যিহেতু গ্লুক'জ খালে সিহঁতৰ শৰীৰত অলপ এনাৰ্জি আহে, আৰু হিট ষ্টকৰ পৰা কিছু পৰিমাণে হ'লেও হাত সাৰিব পাৰিব। আৰু এটা কথা ইয়াতে, গৰমৰ দিনত কি হয়, ইহঁতৰ যিটো ভুচিত শুৱে, এই ভুচিটো পাৰিলে পাতল কৰি দিব লাগে। আৰু মই কিন্তু বহুত ডাঠ কৰি ৰাখিছোঁ, আপোনালোকে দেখিলে গম পাব, বহুত ডাঠ হৈ আছে ভুচিটো। গতিকে 4 ইঞ্চিমান ডাঠ হৈ আছে। গতিকে 4 ইঞ্চিমান ডাঠ কৰিব নালাগে, পাৰিলে পাতল কৰি দিব লাগে। আৰু পাতল কৰি দিলে কি হয়, সিহঁতি খুচৰে নহয়, আৰু খুচৰি পিনে যিটো মাটি ওলাব, তলৰ মাটিটো মানে কি হয়, ঠাণ্ডা হৈ থাকে, সিহঁতি পেট পেলাই শুই দিয়ে, তো সিহঁতৰ মানে গৰমটো কমি যায়, মানে পেটৰ ফালৰ পৰা ঠাণ্ডাটো যিহেতু লাগি আহে, গতিকে গৰমটো কমি যায়। এই ধৰণৰ তাহাঁতি হিট ষ্টকৰ পৰা বাচিব পাৰে। গতিকে সেই তেনেকুৱা ধৰণৰ কথা, কিন্তু মই ইয়াত ভুচিটো বা ফলিয়াটো বেছিকৈ দি দিলোঁ, গতিকে এটা কমাবও নোৱাৰোঁ। গতিকে কি উপায় কৰা যাব, কাইলৈহে আৰু চিন্তা কৰিব লাগিব। আৰু হিট ষ্টক হ'লে আপোনালোকে নিশ্চয় গম পাবই কেনেকৈ মৰে, আপোনালোকে নিশ্চয় জানেই। হিট ষ্টক হ'লে ভৰিকেইটা ওপৰলৈ কৰি পিনে চটফটাই পিনে মৰে, আৰু সেই যেতিয়া আপোনালোকে চটফটোৱা টাইমত যদি কেনেবাকৈ পাই যায়, কিন্তু হিট ষ্টকৰ পৰা বচাব পৰা যায়। কিন্তু 100% যে বাচিব তাৰ কোনো গেৰেণ্টি নাই, তথাপিতো 80% বা 70%ৰ এটা আশা থাকে বচাৰ। তেতিয়া কি কৰিব লাগে, যদি হিট ষ্টক আপোনালোকৰ মুখৰ আগতে হৈছে, তেন্তে কি কৰিব লাগে, পোৱালিটোক ধৰি আনি পটাপট সিহঁতক কি কৰিব লাগে, ডিঙিৰ অংশলৈকে, একদম তলৰ পৰা ভৰিৰ পৰা ডিঙিৰ অংশলৈকে পানীত জুবিয়াই দিব লাগে। অকল মূৰটো ওপৰত উলিয়াই থ'ব লাগে, মূৰটো ভৰাই দিলেতো উশাহ নাপাই মৰি যাব। গতিকে মূৰটো উলিয়াই থ'ব লাগে, আৰু যিমান দেৰি সিহঁতক পাৰি মানে ঠাণ্ডা হোৱালৈকে সিহঁতক ভৰাই ৰাখিব লাগে। আৰু ভৰাই দিলে সিহঁতক কি হয়, যোৱাকালি মই এটা হিট ষ্টক হৈছিলে, কিন্তু এটাহে হৈছিলে, মই তেনেকৈ বচালোঁ। গতিকে সি ঠিক তেনেদৰে সিহঁতক কি কৰিব লাগে, পানীত ভৰাই ৰাখিব লাগে। আৰু যেতিয়া সিহঁতৰ গম পাব নহয়, মূৰটো যেতিয়া দাঙিব ধুনীয়াকৈ, লাহেকৈ আনি আকৌ মাটিত, অৰ্থাৎ এই ভুচিত থ'ব নালাগে, ছাইডত এনেকুৱা মাটি থাকে নহয়, এনেকুৱা মাটিত অলপ দেৰি 10-15 মিনিট শুৱাই ৰাখিব লাগে। তেতিয়া সিহঁতৰ বডিটো টেম্পাৰেচাৰটো কমি যাব, আৰু টেম্পাৰেচাৰটো কমি যোৱাৰ পিছতে আকৌ আপোনালোকে ইয়াত ফলিয়াত মেলি দিব পাৰে। তো তেনেকৈও সিহঁতৰ হিট ষ্টকৰ পৰা বাচি যায়। আৰু কিছুমানে কি কৰে, হিট ষ্টক হোৱা পোৱালিবিলাক কি কৰে, ধৰি পিনে ইয়াৰে পানী উলিয়াই কি কৰে, মূৰত ঢালি দিয়ে। কিন্তু মূৰত ঢালি দিলে কিন্তু পোৱালিটো মৰিবহে ওলোটাই। কি কাৰণে মৰিব, যেতিয়া আমাৰ গৰমটো বেছি উঠে, তেতিয়া আমি যদি মূৰত পানী ঢালিলোঁ, কি হয়, গৰমটো মূৰত সোমাই যাব। মৃত্যু হোৱাৰ যিটো আশংকা থাকে, এই আশংকাটো আৰু বেছি দুগুণেহে বৃদ্ধি হয়। গতিকে মূৰত বা ডিঙিত পানীটো ঢালিব নালাগে, ডিঙি অংশলৈকে তলৰ পৰা পানী দিব লাগে। গতিকে তেনে কৰিলেও বাচি যায়। হিট ষ্টকৰ পৰা বাচিবৰ কাৰণে আৰু এটা কাম কৰিব পাৰোঁ আমি,
যেতিয়া আমি দেখিম পোৱালিবিলাকে সহ্য কৰিব পৰা নাই, মুখখন পূৰা মেলি মেলি থাকে, যেতিয়া মানে গৰমটো বেছি পৰে পোৱালিবিলাকে মুখখন মেলি পিনে উশাহটো লৈ থাকে, তেতিয়া আপোনালোকে কি কৰিব পাৰে, ইহঁতক খেদাই থাকিব লাগে। মানে 10 মিনিটৰ 15 মিনিটৰ মূৰে বা আধা ঘণ্টাৰ মূৰে মূৰে ইহঁতক শুই থাকিব দিব নালাগে, আচলতে খেদাই থাকিব লাগে। খেদাই থাকিলে কি হ'ব, সিহঁতি যিহেতু ভুচিত হৈ থাকে আৰু এই ফলিয়াটো গৰম হৈ যায়, আৰু ওপৰৰ পৰা যিটো বতৰটো গৰমেই আৰু বায়ুখিনি গৰমেই হৈ থাকে, আৰু ফলিয়াৰ পৰা এটা গৰম ভাপ আহে, আৰু সেই ভাপটো সিহঁতৰ বুকুৰ ভিতৰত মানে কি হয়, গৰমটো বঢ়াই দিয়ে, তেতিয়া ইহঁতৰ হিট ষ্ট্ৰকটো হয়। আৰু যদি আমি খেদি থাকোঁ সিহঁতক আধা ঘণ্টাৰ মূৰে মূৰে 10 মিনিট 15 মিনিটৰ মূৰে যেতিয়াই সময় পোৱা যায়, মানে এজন ফাৰ্মাৰেতো গোটেই দিনটো ফাৰ্মখনত সোমাই থাকিব নোৱাৰে, পাল পাতি ল'ব লাগে। ধৰি লওক কিছু সময়ৰ কাৰণে মই খেদালোঁ, কিছু সময়ৰ কাৰণে আন কোনোবা এজন পৰিয়ালৰ সদস্যই খেদালে, তেনেকৈ কৰি যদি খেদাই থকা যায় কিন্তু হিট ষ্ট্ৰকটো প্ৰায় নহয়েই বুলি ক'ব পাৰি। মোৰ ইয়াৰ আগৰ বেচটো গৰম পৰিছিলে বহুত, বা তাৰ আগৰ বেচটো গৰম পৰিছিলে, বা ইয়াৰ আগৰ কেইবছৰো মই ঠিক তেনেদৰে এটা ব্যৱস্থা কৰিছোঁ যাতে হিট ষ্ট্ৰকটো নহওক। খেদাই থাকিব লাগে, আৰু খেদাই থাকিলে কি হয়, ইহঁতি ঘূৰি থাকিব আৰু ঘূৰি থাকিব, পানী খাব অলপ অলপ, দানাটোতো খুব কমেই খাব গৰমত, দানাটো প্ৰায় নাখায়ে, যিমান পৰিমাণৰ খাব লাগে তাৰ আধাতকৈও কম খায় মানে দানাটো গৰমৰ দিনত, আৰু কম খোৱাটোৱে ভাল। বেছিকৈ দানা খাই দিলেও সিহঁতৰ হিট ষ্ট্ৰকৰ চান্সটো বাঢ়ি যায়। গতিকে সেইধৰণে মানে খেদাই থাকিব লাগে, আৰু কি কৰিব লাগে, সিহঁতক পানীৰ লগত সিহঁতক গ্লুক'জ বা অন্যান্য যিখিনি মানে হিট ষ্ট্ৰকৰ পৰা বাচিব পৰা আৰু কিবাকিবি মেডিচাইন পোৱা যায়, আপোনালোকে ফাৰ্মাচীত সুধিলেই ক'ব। গতিকে তেনেকুৱা ধৰণৰ মেডিচিনবিলাক পানীত মিক্স কৰি দি থাকিব লাগে, আৰু লগতে পানীবিলাক ঘনাই ঘনাই সলাই থাকিব লাগে, ঠাণ্ডা পানী খুৱাই থাকিব লাগে। গতিকে ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব, আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মই আহি থকা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ।